গলে বুদ্ধি বৰষুণ গলে জাপি এই আপ্ত বাক্যশাৰী যেন পুনৰ প্ৰতিপন্ন হ'ল নগাঁও আৰক্ষীৰ ক্ষেত্ৰত কিন্তু কিয় বটদ্ৰৱাৰ ৰাইজনীয়া পহুকতা আইভেটি ভাটি খণ্ডকে প্ৰমুখ্য কৰি বিগত 2টা দিনত প্ৰায় 40টা নামঘৰত চুৰে চলালে চাফাই অভিযান শেহতীয়াকৈ যোৱা নিশা গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই প্ৰতিষ্ঠা কৰা বটদ্ৰৱাৰ দাঁতিকাষৰীয়া আইভেটিৰ ঐতিহাসিক আইলক্ষী থানতো চুৰে চলালে তাণ্ডৱ 1657 খ্ৰীষ্টাব্দত গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰে আইলক্ষী থানৰ উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল যোৱা নিশা আইলক্ষী থানৰ লগতে বটদ্ৰৱাৰ দাঁতিকাষৰীয়া অঞ্চলটোত থকা আন প্ৰায় 10টা নামঘৰতো চুৰে তাণ্ডৱ চলায় গ্ৰামাঞ্চলত একাংশ ৰাইজ মহাশিৱৰাত্ৰি উদযাপনক লৈ ব্যস্ত থকাৰ সময়তে চুৰে বিগত 2টা দিনত উপদ্ৰৱ চলাইছে লক্ষ্য কৰি লৈছে সত্ৰ নামঘৰ ইত্যাদিত থকা পৰিসনৰ বাকচ আৰু কাঁহ পিতলৰ উপৰিও মূল্যৱান সা সামগ্ৰী একাংশ ড্ৰাগছ আসক্তই এনে দুষ্কাৰ্য কৰিছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে দুজনক সোধপোছৰ বাবে আটকো কৰিছে লগতে কেৱল কাগজে পত্ৰই থকা একাংশ গাঁওৰক্ষী বাহিনীক সজাগ কৰাৰ ব্যৱস্থা কৰিছে যেন চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি কিয় ঘটনা সংঘটিত হোৱাৰ পাছতহে এনেবোৰ পদক্ষেপ লোৱা হয় নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলবাসী অৱশ্যে স্নিফাৰ ডগৰ সহায়ত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে কিন্তু পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব নগাঁও আৰক্ষীয়ে কিমান দূৰ সফলতা লাভ কৰে একচুৱেলি আমি বৰ হেৰি কথা তো আজিও আকৌ এখন আমাৰ বিখ্যাত আই থানত আজি নিশা চুৰি সোমাইছে এতিয়ালৈকে আমি গম পোৱা নাই আমি অলৰেডি ষ্টিফাৰডক আমি ইয়ালৈ মাতিছোঁ আৰু এইটো এটা অৰ্গেনাইজ কাম কালিও হৈছিলে তেনেকৈ আৰু এইবিলাক যিবিলাক আমাৰ এনেকুৱা থান আছে মানে য'ত এনেকুৱা ধৰণৰ তেওঁলোকৰ মানে ধৰক যিবিলাক আমি টকা পইচা গহনা প্ৰণামী এইবিলাকত তেওঁলোকৰ সাধাৰণতে টাৰ্গেট হৈ গৈছে আৰু এইটো আমি অলৰেডি এনকুৱাৰী আমাৰ আগবাঢ়িছে কালি আমি 2জন ডিটেইন কৰিছোঁ আৰু আছে লগত আমি গম পাইছোঁ এইটো আমি সোনকালে এইটো কৰিম সোনকালে চল্ভ কৰিম আমি তো আপোনাৰ পাঁচআলি নাহৰতীয়া তাত ৰাজহুৱা 2টা নামঘৰত হৈছিলে 2টা নামঘৰ ওচৰত সোমাইছে আৰু ব্যক্তিগতভাৱে যিটো আমি সাধাৰণতে গুৰুৱাখন পাতোঁ ভিতৰত কিছুমান মানুহ এইটো অলপ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰতে এনেকৈ নিজেই সেৱা কৰিবৰ কাৰণে গোসাঁইঘৰ হিচাপে প্ৰতিষ্ঠা কৰি লয় তেনেকুৱা ঠিক 5-6টা মই ৰিপৰ্টেড হৈছে মই তেনেকৈ এইবিলাক ভিজিট কৰিছোঁ আৰু লগে লগে আমি কিছুমান বস্তু যিবিলাক কৈছিলে একচুৱেলি সৰু সুৰা বস্তু অলপ নিছিলে কাঁহৰ পিতলৰ সেইবিলাক আমি স্থানীয়ভাৱে এনকুৱাৰী কৰি এটা পৰিত্যক্ত ঘৰৰ পৰা আমি উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোকৰ মুঠ টাৰ্গেট আছিলে একচুৱেলি সেই যিবিলাক দান পাত্ৰৰ ভিতৰত তেওঁলোকে কৈছে যে প্ৰতি ঘৰতে যিবিলাক ব্যক্তিগত আছে তাত 500-1000 এনেকৈ তেওঁলোকে থৈছিলে আৰু যিকেইজন বৰ্ণামুখ 2টা আছিলে তাৰ পৰা ঠিক তেনেকৈ তেওঁলোকৰ একে টাৰ্গেট আছিলে দান পাত্ৰ হয়তো এনেকুৱা হয়তো হ'ব পাৰে আমি এটা ভাবিছোঁ তেনেকুৱা বুলি আমি ভবা নাই আৰু এইটো মানে আমাৰ খুব এটা আমি এনকুৱাৰী চলি আছে আমাৰ খুব জোৰদাৰ এনকুৱাৰী চলি আছে গতিকে আপোনালোকে অকণমান ধৈৰ্য ধৰক সোনকালে আজিকালিৰ ভিতৰতে আমি হয়তো গোটেই গেংটোকে ধৰিবলৈ সক্ষম কৰিব লাগিব হয় এইটো আমি অলৰেডি মিটিং পাতিছোঁ শ্বৰ্ট আউট কৰিছোঁ এই বিষয়ে আমি আজি আকৌ আমাৰ নগাঁও আৰক্ষী অধীক্ষক কাৰ্যালয়ত আমাৰ এখন জৰুৰী সভা দিয়া হৈছে তেওঁলোকক তলব কৰা হৈছে আৰু আমি তেওঁলোকক কৈছোঁ আগত যি হৈছিলে ফ্ৰম টুডে অনৱাৰ্ড যাতে তেওঁলোকে ভিগৰাছলি ভিজিবলি আৰু মানে ৰিগৰাছলি প্ৰেক্টিকেলি তেওঁলোকৰ যিটো কৰ্তব্য সম্পাদন কৰে আমি আৰক্ষী লোক সদায় তেওঁলোকৰ লগত আছোঁ শেহতীয়াকৈ আজি এই ভাগ গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতা থান ঐতিহাসিক থান ইয়াৰ পৰা বৰদোৱা উদ্ধাৰ হৈছে গতিকে
ইয়াত বহুতখিনি আপুৰুগীয়া বস্তু আছে বুলি চোৰে অনুমান কৰি সেই হিচাপে আজি এই থানখন যোৱা ৰাতি চুৰি হৈছে। গতিকে ইয়াত আপুৰুগীয়া বস্তু যথেষ্টখিনি আছে। বৰদোৱাত যেনেকৈ আছে তাৰ আগত এই ভাগ সোধা হৈছিলে, ইয়াৰ পৰাহে গৈ পেলাই বৰদোৱা সোধা হৈছিলগৈ। গতিকে তাত ভক্তপ্ৰাণ ৰাইজে বহুত ফালৰ পৰা বহুত বস্তু দান বৰঙণি আগবঢ়ায় আৰু সেইখিনি জমা হৈ আছিলে। যোৱা ৰাতি চোৰে সেইদৰে তাণ্ডৱ চলাই সকলোখিনি লুটপাট কৰি লৈ গৈছে। ঐতিহ্য বিজয়ী এখন থান সুৰক্ষিত নহ'ল। চৰকাৰে সেইটো গুৰুত্ব হিচাপে দায়িত্ব ল'ব লাগিছিল।